বিশ্ববিখ্যাত এবিধ অদ্ভুত চৰাই এতিয়া আপ্লুত কৰিছে সকলোৰে মন। আপোনাৰ জীৱনত কেতিয়াও নেদেখা এই চৰাইবিধ আজি দেখুৱাম আপোনাক। আকাশত একেলগে 3 মাহ উৰিব পাৰে মাটিত ভৰি নিদিয়াকৈ। আকাশত খাই আকাশত টোপনি মাৰে ঠিক উৰাজাহাজৰ দৰে। এই ভিডিঅ'টো শ্বেয়াৰ কৰি বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহক দেখুৱাই দিয়ক আপুনিও। পৃথিৱীৰ এক ৰহস্যময় এই চৰাইৰ নাম ফ্ৰিগেট বাৰ্ড। এই চৰাইৰ বুকৰ অংশ ৰঙা। চৰাইটোৱে তেওঁৰ ৰঙা এই বস্তুটো অদ্ভুত ধৰণে ফুলাই ৰাখে। এই কাৰণতে তেওঁলোকে আকাশত আটাইতকৈ বেছি সময় আকাশত থকাৰ সুবিধা কৰি দিয়ে। ৰহস্যময় এই চৰাইৰ আছে প্ৰায় 100 প্ৰজাতি। একেৰাহে 3 মাহ আকাশত উৰি ফুৰে, কিন্তু এবাৰো মাটি ভৰি নিদিয়ে। উৰাজাহাজৰ দৰে এই চৰাইয়ে অটোমোডত আকাশত টোপনি মাৰিও উৰিব পাৰে। ৰঙৰ বাবে বিশ্ববিখ্যাত এই চৰাইবিধ প্ৰতিদিনে প্ৰায় 41 মিনিট টোপনি মাৰে এই অদ্ভুত চৰাইয়ে। ইটালীত গৰমৰ দিন পাৰ কৰি শীতকালত দক্ষিণ আফ্ৰিকালৈ ৰাওনা হয় এই বিশেষ চৰাইবিধ। এই যাত্ৰাৰ সময়ত সম্পূৰ্ণ শীতকাল শেষ হৈ পৰে। এই সময়ত মাহৰ পিছত মাহ তেওঁলোকে আকাশত কটায়। সাগৰৰ ওপৰেদি উৰুতে এই চৰাইটোৱে টোপনি নাযায়, কাৰণ তেওঁলোকে পানীৰ লগত খেলা কৰিবলৈ সাহস নাপায়। ফ্ৰিগেট বাৰ্ড হৈছে ফ্ৰেগাটিডি নামৰ সাগৰীয় চৰাইৰ এটা পৰিয়াল, যি সকলো ক্ৰান্তীয় আৰু উপক্ৰান্তীয় মহাসাগৰত পোৱা যায়। 5টা বহিষ্কৃত প্ৰজাতিক ফ্ৰেগাটা নামৰ এটা গণত শ্ৰেণীবদ্ধ কৰা হৈছে। সকলোৰে মুখত কলা প্লামেজ, দীঘল গভীৰভাৱে ফৰ্ক কৰা লেজ আৰু দীঘল হুক কৰা বিল থাকে। মাইকীবোৰৰ বগা আণ্ডাৰবেলি থাকে আৰু পুৰুষৰ এক বিশেষ ৰঙা গোলাৰ পাউচ থাকে। তেওঁলোকে প্ৰজনন ঋতুত মাইকীক আকৰ্ষিত কৰিবলৈ ফুলায়। সিহঁতৰ পাখিবোৰ দীঘল আৰু জোঙা 2.3 মিটাৰ পৰ্যন্ত বিস্তৃত হ'ব পাৰে, যিকোনো চৰাইৰ শৰীৰৰ ওজনৰ অনুপাতৰ আটাইতকৈ ডাঙৰ পাখিৰ এলেকা। আপুনি চাই আছে এনি ফাৰ্ষ্ট, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।